দিছে আৰু তেওঁক এটা ভাল ৰুম দিয়া হৈছিল ষ্ট্ৰেছ ফ্ৰী য়োগা হয় ইউজুৱেলি তাতে পৰা ষ্ট্ৰেছ ফ্ৰী এনভাইৰনমেণ্ট এটা পাইছে তেওঁ জেলৰ এইটো ভিতৰত ফিমেল ৱাৰ্ডত হৈছিলে চিকিউৰিটি থাকে যেনেকৈ যোনটো জেলত থাকে ভালকৈ দিছে কনচেণ্ট্ৰেট কৰি ভালকৈ ফ'কাছ কৰি দিছে এটা কবিতা লিখাৰ কাৰণে তেওঁক যিটো মানে জেলৰ ভিতৰত এজনী চোকা ছোৱালী তেওঁ কলেজৰ বোৰে লেকচাৰাৰ হ'বৰ কাৰণে তেওঁ এটা মনত মানে আশা পুহি থকা এগৰাকী ছোৱালী তেওঁক পৰীক্ষা দিবৰ কাৰণে এনেকুৱা এটা মানে লঘু কথাত এনেকুৱা গুৰু শাস্তি দিছে যে তেওঁ মানে তাৰ পৰা পৰীক্ষা দিব যে চৰকাৰে বাহ ল'ব বিচাৰিছে যেন বিৰাট ডাঙৰ কাম এটা কৰিছে তেওঁক মানে তাতে তেওঁ কি আলফা নেকি তেওঁ কিবা উগ্ৰপন্থী নেকি তেওঁ কেনেকুৱা কিবা নিষিদ্ধ সংগঠনৰ কিবা ছোৱালী নেকি নহয় তেওঁ এটা প্ৰতিবাদৰ ধাৰা যিটো আছে তেওঁ মাকে কাতৰভাৱে অনুৰোধ কৰিছে তেওঁ ভাতৃয়ে কাতৰভাৱে অনুৰোধ কৰিছে বিভিন্ন দল সংগঠনে কাতৰভাৱে অনুৰোধ কৰিছে চৰকাৰখনে হাল এৰি শিয়াল খেদিছে বৰ্তমান সময়ত গোটেই চৰকাৰৰ আজি ডলাৰৰ আপোনাৰ অৱস্থা আমাৰ ইণ্ডিয়ান মানিৰ অৱস্থা ডলাৰৰ কি অৱস্থা হৈছেগৈ 80.2 হ'লগৈ সেইখিনি সময়ত ওপৰৰ পৰা গেলিছে এই কথাবিলাক বাদ দি পেলাই তেওঁলোকে বৰ্ষাশ্ৰীক এটা কবিতাৰ কাৰণে আবদ্ধ কৰি যিটো ৰাখিছে আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তৰফৰ পৰা বৰ্ষাশ্ৰীক অতি শীঘ্ৰেই তেওঁক যাতে এটা ন্যায় দিয়ে তাৰ কাৰণে আমি আবেদন জনাইছোঁ আৰু চৰকাৰক কৈছোঁ যে আপোনালোকে অসমৰ বিভিন্ন ধৰণৰ সমস্যা আছে এই সমস্যাবিলাকত আপোনালোকে মনোনিৱেশ কৰক এজনী ছোৱালীক যদি DGP মহোদয়ে কৈছে যে তই আলফালে যোৱাতকৈ জেলতে থাক মই DGP মহোদয়ক এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপুনি DGP হোৱাৰ সমান্তৰালভাৱে অভিভাৱক কাৰোবাৰ আপুনি পিতৃ আপুনি বাৰু পিতৃ হ'লে এটা কবিতা লিখা এটা কম বয়সৰ ছোৱালীক সঁচাকৈ যদি তেওঁ আলফাত যাব বিচাৰিছিলে তেওঁক জেলত কাৰাদণ্ড কৰাটো উচিত আছিলে নে মটিভেশ্যনেল কাউন্সেলিং কৰাটো উচিত আছিলে এই কথাটো তেওঁ এগৰাকী অভিভাৱক বা পিতৃ হিচাপে তেওঁ দায়িত্ব নহয় নেকি মই তেওঁলৈ প্ৰশ্ন কৰিছোঁ